এই মুহূৰ্তত মই উপস্থিত আছোঁ আমাৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ সুবাহী বঙালমাৰী গাঁৱত আৰু যোৱাকালি চিচিপগাঁৱৰ সমষ্টিৰ যি অকাজানত অনুষ্ঠিত হোৱা মহিলা উদ্যমিতাৰ চেক বিতৰণ অনুষ্ঠান সেই অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ নয়ন্তী গগৈ যি মানে তেখেতৰ যি বয়ন শিল্প এই বয়ন শিল্পক লৈ পিনি মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছিলে। আজি আমি ভাৰতীয় জনতা পাৰ্টি ধেমাজি গ্ৰাম্য মণ্ডলৰ সতীৰ্থসকল আৰু আমাৰ এই গাঁও পঞ্চায়তৰ আটাইকেইগৰাকী আমি জীৱিকা সখীকে ধৰি আটাইকেইগৰাকী সখীৰ সৈতে আমি ইয়াত আহি উপস্থিত হৈছোঁহি আৰু মাক আৰু পুত্ৰ তেওঁলোক দুয়ো মিলি আচলতে এই অনুষ্ঠানটো গঢ়ি তুলিছে আৰু নিজেও স্বাৱলম্বী হৈছে। মই আপোনালোকক সুধিব বিচাৰোঁ বাইদেউ, আপোনালোকে যে অনুষ্ঠানটো নিজে স্বাৱলম্বী হ'ব পৰাকৈ নিজৰ তাঁতীশালত আপোনালোকে ইমানখিনি বস্তু আপোনালোকে নিজৰ মানে জৰিয়তে মানে সৃষ্টি কৰিছে, আপোনালোকৰ এই যিটো পৰিকল্পনাটো এইটো আপোনালোকে কেতিয়াৰ পৰা ইয়াৰ লগত জড়িত হৈ আছে? এইটো 2020 চনত হৈছে। 2020 চনত নহয় জানো? 2020 চনৰ পৰা তাঁতশালখন পতা হৈছে। এতিয়া তাঁতশালখন এতিয়া ৰিহা বওঁ, গামোচা বওঁ, তাৰপৰা এতিয়া যোৰা লগাইছোঁ, আকৌ তাঁতশালৰ কাৰণে দুখন শাল অৰ্ডাৰ দিছোঁ। এতিয়া সেই দুখন এতিয়া লগাম বুলি ভাবিছোঁ এনেকুৱা। আচ্ছা, আপোনালোকে যে ৰিহা মুগা মেখেলা এইবিলাক যে বয়, গামোচা বয়, এইখিনি ইয়াৰ পৰাই ইয়াতে বিক্ৰী হয়নে নে কোনোবা প্ৰতিষ্ঠানে আহি ইয়াৰ পৰা লৈ যায়? আমাৰ এইটো যোৰহাটৰ শিৱসাগৰ যায় আৰু তাৰ ভিতৰতে হেৰি নহ'লে মানে আমাৰ ঘৰৰ পৰাও নিয়েহি, কেতিয়াবা দোকানত দি দিওঁগৈ, তেনেকুৱা হয়। আপুনিতো এইটো কৰ্মৰ লগত জড়িত হৈ আছে, আপোনাৰ ল'ৰাও এইটো কৰ্মৰ লগত জড়িত হৈ আছে। তুমি কিমান সময় এই কামটোৰ লগত নিয়োজিত হৈ থাকা? টাইম টেবুলটো নাই মানে যেতিয়া মানে টাইম পাওঁ তেতিয়াহে লাগিব, বেলেগ আৰু কাম কৰি থাকোঁ। এনেই বছৰেকত তোমালোকৰ কিমান আৰ্জন হয় এইটোৰ পৰা? এনেই মানে যিটো তোমালোকৰ এনুৱেলি যিটো ইনকাম, যিটো বাৰ্ষিক আয় বুলি ক'ব লাগিব, এইটোৰ পৰা তোমালোকে কেনেধৰণে কি ধৰণে মানে ইনকাম কৰিবলৈ সক্ষম হৈছে? বছৰেকত বুলি ক'লে আমি এতিয়া এখন নহ'লে পৰা আমাৰ গামোচা যেতিয়া হওক বা যোৰাই হওক, এতিয়া গামোচা আমি এখন দুখনকৈ নলগাওঁ, 90-80খনকৈ লগাওঁ। গতিকে 90-80খন আমি বছৰত তিনিবাৰ লগাওঁ। তিনিবাৰ সেইটো চিষ্টেমত আপোনাৰ লাখৰ ওপৰত যায়। আচ্ছা বাইদেউ, আপোনালোকে যিটো এই মানে বয়ন শিল্প, এই বয়ন শিল্পটো যিহেতু নিজস্ব প্ৰচেষ্টাত গঢ়ি তুলিছে, চৰকাৰীভাৱে আপোনালোকে ইয়াত কিবা সাহায্য পাইছে নেকি? আৰু চৰকাৰী কোনোবা বিভাগৰ মানুহ, যিহেতু আমাৰ SRLM আছে, NRLM আছে, তেওঁলোকে গোটেই গোটসমূহৰ লগত জড়িত হৈ থাকে, তেওঁলোকৰ তৰফৰ পৰা আপোনালোকৰ মাজলৈ কোনোবা আহিছে নেকি? আহিছে, আমাৰ বাইদেউতে আহিছে, আহি তাঁতশাল চাই গৈছে। আৰু মই গোটৰ ফালৰ পৰাও মই 50,000 ল'লোঁ আৰু তাৰপৰা মই 30,000 টকা এটা ল'লোঁ, লৈ পিনে তাঁতশালত তাৰমানে অকণমান আগবাঢ়িব পাৰিছোঁ। গোটেই মানে এইটো আপোনাক লোন দিছে নহয় জানো? গোটৰ লোন দিছে। আৰু এইটো আৰু মানে প্ৰসাৰ কৰি তুলিবৰ কাৰণে আৰু কিবা নতুন নতুন বস্তু আপোনালোকে অৰ্ডাৰ দিছে নেকি? অৰ্ডাৰ দিয়া হৈছে ন? ঠিক আছে, ধন্যবাদ। আপোনালোকৰ যি কৰ্মৰাজি এইখিনি অক্ষুণ্ণ থাকক আৰু আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। আপোনালোকৰ মাক পুত্ৰ যিটো যুগলবন্দী বুলিয়ে ক'ব লাগিব, দুয়ো এই কামটোৰ লগত জড়িত হৈ আছে। এই চেষ্টা আপোনালোকে অব্যাহত ৰাখক, নতুন নতুন কাম কৰি যাওক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।